নমস্কাৰ, আপোনালোক সকলোৰে বাবে এটা নতুন ৰেচিপি লৈ আহিছোঁ। ফাৰ্ষ্টৰ ৰেচিপি আহক একেলগে বনাওঁ। এয়া মই 2টা কণী লৈছোঁ। তাত অকণমান গাজৰ, পিঁয়াজ, বিন আৰু 2 চামুচ আটা লৈছোঁ। সোৱাদ অনুসৰি নিমখ, হালধি, জলকীয়া গুড়ি দি অকণমান পানী দি পেলাই ভালদৰে এইখিনি মই মিক্স কৰি লৈছোঁ। মিশ্ৰণখিনি ভালদৰে মিহলাই লোৱাৰ পাছত পেন এখনত অকণমান মই বাটাৰ দি লৈছোঁ। তাত কণীৰ পেষ্টখিনি ভালদৰে ঘূৰাই পেলাই এখন পিঠাৰ দৰে বনাই দিছোঁ। 3 বা 4 মিনিট সময়ৰ বাবে ঢাকনিখনেৰে ভালদৰে অকণমান ঢাকি পেলাই সিজিবলৈ দিলোঁ। এফাল সিজাৰ পিছত আনফালেও মই অকণমান টাইম সিজিব দিলোঁ। সিজাৰ পিছত এইখন ধুনীয়া এখন এগ পৰঠা হৈ উঠে আৰু ৰাতিপুৱা ব্ৰেকফাষ্টৰ বাবে বহুত সহজ ৰেচিপি হয়। আশা কৰিছোঁ সকলোৰে ভাল লাগিব। আজিলৈ আহিলোঁ। নমস্কাৰ।